হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই পুৱাই এটা এই ভিডিঅ'টোৱে বনাব ওলাইছোঁ খুব দুখত। আপোনালোকক মোৰ দুখখিনিও অলপ শ্বেয়াৰ কৰোঁ বুলি কিনে ভাবিয়ে এই ভিডিঅ'টি বনাই আছোঁ। তো অলপ মাতটো অলপ কাহ চৰ্দি হৈ আছে, তো এইটো স্পষ্ট নহয় মাতটো, তো তেওঁ ভালকৈ এই ভিডিঅ'টি শুনিব। তো এইয়া আজি কল খেতিৰ পৰা মাজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ হয়তো কল খেতি এইবাৰ কৰিব নোৱাৰিব পাৰোঁ। তো সেইটোৱে বহুত এটা মনত এটা দুখ লাগি আছে, কাৰণ কল খেতি এটা আমাৰ কৰি এটা নিচা যেন হৈ গৈছে। কিন্তু সেই খেতি ধৰ এইবছৰ গেপছ দিব লাগিব হ'ব পাৰে। তো সেইটোৰ কাৰণে তো আপোনালোককো এই ভিডিঅ'তে জনাওঁ যে কিহৰ কাৰণে এনেকুৱা হ'ল। তো সাধাৰণ এটা প্ৰথম কোমৰ বিষ আছিল, তো হৈ থাকে, বিষটো ভাল হৈ যায়, কিন্তু ইগন'ৰ কৰি আছিলোঁ আৰু ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ। তো তাৰ ফলত আজি এনেকুৱা পৰ্যায় পাইছে যি নেকি আজি বহুত বিষত থাকিব নোৱাৰা অৱস্থা হৈছে। তো আপোনালোকৰো যে কোনোবা এনেকুৱা কোমৰৰ বিষ হৈ আছে, হয় ভাল হয়, তো সেইটো গুৰুত্ব নিদাকে নাথাকিব, গুৰুত্ব দিয়ক ভালকৈ। এতিয়াৰ পৰাই প্ৰথম কোমৰ বিষ হোৱাৰ পৰাই চিকিৎসা চাওক একবাৰ কৰি কেনে, এক্সৰে কৰি কেনে তো কেনেকুৱা হৈ আছে। তো আমাৰ মেইন হ'ল ৰাজহাড়ডালেই মেইন। তো মোৰে এই ৰাজহাড়ডাল যিটো ফাক থাকিব লাগে, সেই ফাকটো পূৰা চেপা খাই গৈছে। সেইটোৰ কাৰণে এনেকুৱা এটা বিষৰ যন্ত্ৰণা ভুগি থাকিব লগা হৈছে। তো কি কৰিম আৰু উপায় নাই। যোৱাকালি BCO হোৱাৰ কাৰণে পূৰা গোৱালপাৰা যাই আহিলোঁ, গোৱালপাৰা মেডিকেল। তো এইগিলান আৰু ঔষধ পাতি খাই একো ভাল হোৱা নাই। তো সেইটোৰ কাৰণে অলপ ভালকৈ চিকিৎসা কৰিব লগা হৈ আছে। তো বহুত চালোঁ এইবেগে, তো ইফাল সিফাল ঘূৰি আছোঁ। তো কালি গ'লোঁ আৰু গোৱালপাৰাত গৈ কিনে অলপ তাতে এক্সৰে কৰিলোঁ। তো আমাৰ ইয়াতে কৰিছিলোঁ ধূপধাৰাত, কিন্তু ধূপধাৰাত ইমান এটা স্পষ্ট নহয়, গম নাপায় কি হৈছে কি হোৱা নাই। এনে এটা ৰিপৰ্ট দি দিছিল, সেইটো ইমান বিশ্বাসত লোৱা নাছিলোঁ আৰু। তো চিনে নাপায়, নিজে চিনি নাপাওঁ এক্সৰেখন আৰু কেনেকুৱা ৰিপৰ্ট বনাই দিব বুলি কিনে। তো যোৱাকালি তাতে যাই এক্সৰে কৰিলোঁ, তাতে যাই কিনে ভালকৈ চালোঁ আৰু চব ডাক্তৰো চাইছে। তো কোমৰৰ হাড়টো পূৰা চেপা খাই গৈছে মোৰ, সেইটোৱে। তো দেখুৱাই আছোঁ এক্সৰে। তো সেইটো কাৰণে ভাবিছোঁ একে ভিডিঅ'টো কল বাগানৰ পৰা আৰম্ভ কৰোঁ, কাৰণ হয়তো ইয়ে লাষ্ট ভিডিঅ' হ'ব পাৰে মোৰ কল বাগানৰ। যিটো বোলে ৰিকভাৰী কৰিব পাৰোঁ, যিটো ভাল হৈ যায়, তেতিয়াতো কৰিবই লাগিব বাগানটো আৰু। কিন্তু পৰাপক্ষত বহুতেই ৰেষ্ট ল'ব দিছে, শালা কাম, আনকি তলত বহিব দিয়া নাই, আনকি এনেকুৱাকৈ কোজা হ'ব নোৱাৰোঁ, চিধাই আৰু পূৰা আমাৰ কোমৰৰ ৰাজহাড়ডাল পূৰা চিধা হৈ থাকিব লাগিব। তো আৰু একমাহ পূৰা কৰ্চ কৰিব দিছে, ঔষধ পাতি খোৱা, বিজিটো বহুত দিছে। তো দেখুৱাই আছোঁ কিমান কি ঔষধ পাতি দিছে। তো গম পাব কেনেকুৱা পৰিস্থিতিত ভুগি আছোঁ। তো সাধাৰণ এটা কোমৰ বিষ, তো কেনেকুৱা পৰ্যায়লৈ গৈছে, তো সেইটোৱে গম পাব। তো আপোনালোকৰ কোনোবা যে কোমৰ বিষ আছে, তো সেইটো ইগন'ৰ নকৰিব, কাৰণ ইগন'ৰ কৰিলে পিছত বহুত ডাঙৰ এটা সমস্যা হৈ যায়। কাৰণ কোমৰ বিষ এনেই নহয়, ডাক্তৰে কোৱা মতে কিবা এটা তাত বিষ হোৱা আৰু কিবা এটা হৈছে বুলি কিনে বুজায় আৰু। সেইটোৱে আমি প্ৰথম বিষতে গম পাব লাগে যে কিবা এটা প্ৰব্লেম হৈ আছে কোমৰত। বিষ হোৱা এটা ছিগনেল দি থাকে আৰু, এইটো এলাৰ্ট কৰি দি থাকে। তো এইবিলাক কল খেতিও চাওক, যোৱাবাৰ কৰা এইবিলাক কিছুমান বিক্ৰীও কৰা হৈছে। তো এইবিলাক ভাবিলে আৰু বেয়াই লাগে, দুখ লাগি যায় মনত এইবিলাক। তো কি কৰিম আৰু উপায় নাই, নিজৰ দেহাটো চাব ল'ব পাৰিলে আৰু এইবছৰটো গেপছে দিম আৰু, যদিও নৰোঁ। আৰু আজিকালি আৰু বাগান গ'লেও নিজে চোৱা চিতা কৰিব নোৱাৰিলে আৰু একো কাম নহয়।
বেলেগৰ ওপৰতো ইমান এৰি দিব নোৱাৰোঁ না। তো ঠিক আছে, দেখুৱাই আছোঁ কেনেকুৱা কি ঔষধ পাতি দিছে, আৰু এক্সৰে পৰ্যন্ত দেখুৱাই আছোঁ কেনেকুৱা কি দিছে। তো চাই থাকিব। এইখনে হ'ল এক্সৰেখন। তো এয়া চাওক, এইবিলাক ফাক আছে, এইবিলাক ঠিকে আছে। কিন্তু এয়া লাষ্টৰটো চাওক, পূৰা হাড়ৰ লগত লাগি গৈছে, আৰু এইটো পূৰা মানে এনেকৈ চেপা খাই গৈছে ভিতৰত। তো যিখিনি আমাৰ লৰচৰ কৰাৰ কাৰণে ইয়াতে মাজত ডিচ থাকে ন, সেইটো পূৰা চেপা খাই গৈছে এইখিনিত। তো এইটো চাইডৰটো এইটো ঠিকে আছে, এইখিনি আমাৰ ভাজ হ'ব লাগে। এইটো ইয়াৰ ভাগটো ঠিকে আছে, ইয়ে তো এইটোৱে। তো এইবিলাক চাওক মেডিচিন, এইটো বিহৰ বেজি, বিহৰ মানে নাৰ্ভৰ বেজি দিছে এইটো পূৰা কয়টা 5-10টা আছে নাৰ্ভৰ বেজি, আৰু এইটো বিহৰ বেজি দিনত 2টাকৈ মাৰিব লাগে। কালি এটা মাৰা খাইছে, আজি 2টা মাৰা খাব। তো এইবিলাক আৰু ঔষধ পূৰা পাত্তা এইবিলাক, এইটো 3 পাত্তা, সিহঁতে গোটেই মাহটো খাবাই লাগে খালি ঔষধে এইবিলাক। আৰু এইটো দিছে, এইটো মাৰি আছোঁ বৰ্তমান। এইবিলাক কোমৰত মাৰা বেল, ইয়াৰে দাম 900 না 1000 টকা পৰছে এই বেলটোৱে। আৰু ঔষধ পাতিটো কোৱাই নাযায়, ঔষধ পাতি মোটামুটি টোটেল কিছে মোটামুটি 6000 মান, আৰু এক্সৰে কৰা এইবিলাকতো আছে। তাৰপৰা আৰু ভালকৈ দেখুৱাই দিছোঁ এইটো ৰিপৰ্টটো, এইটো তো এইটো পূৰা জিলকি থাকে, মানে চিনি নাপায় ভালকৈ। এইটো আমাৰ মেইন ৰাছাৰডাল, তো এইখিনিয়ে আছিল আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ কিছুমান মোৰ খুব দুখজনক বিষয়। কি কৰিম আৰু, ভগৱানৰ ওপৰতে বিশ্বাস কৰি আছোঁ। এটাৰ ওপৰত এটা বেমাৰ হৈয়ে থাকে। যোৱা বছৰ গেল গলৰ টনচিলৰ বাবে বছৰটো, এই বছৰ আৰু নতুন বছৰ আৰম্ভ হৈছে। এয়া মেইন এইগিলা কি যে হ'ব। এয়া তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বেছি দীঘল নকৰোঁ। তো কোনোবা যদি এনেকুৱা সৰু সুৰা কোমোৰৰ বিষ আছে, তাক মানে এতিয়াৰ পৰাই ভালকৈ চিকিৎসা কৰি লওক, পিছত যাতে এনেকুৱা প্ৰব্লেম নহয়। কাৰণ আমাৰ যিবিলাক কোমোৰৰ ৰাছাৰত ডিচ থাকে, সেইবিলাক তাৰমানে প্ৰেছ হৈ যাই থাকে, সেইটোৰ কাৰণে আমাৰ বিষ অনুভৱ হয়, আৰু নাৰ্ভবিলাক মানে চেপা খাই যায়। যিটো আমাৰ ৰাছাৰৰ মাজেদি নাৰ্ভ থাকে, বহুত ছিগনেল দিয়া, আমাৰ যিবিলাক বিষৰ কিবা এটা আমি ইয়াত চুই চালে গম পাওঁ এনেকুৱা যেন। তো ঠিক আছে, ভিডিঅ'টো সমাপ্ত কৰিছোঁ, বাই বাই। যদি ভাল হওঁ নেক্সট আৰু কলগেটৰ ভিডিঅ'তে দেখা হ'ব। তো বাই বাই।